গুড মৰ্নিং গাইজ। তো চাব পাৰে মোৰ গাড়ীখনৰ অৱস্থা একেবাৰে লেতেৰা হৈ আছে, যিহেতু বৰষুণ দি আছে তো সেইবাবে লেতেৰা হৈছে। তো ই আজি এটা মোবাইল ল'ব, তো মোবাইল ল'বলৈ পইচা পাতি লৈ এতিয়া আমি গৈ আছোঁ ৰঙিয়াৰ ফালে। তো যিহেতু জীৱনৰ সি প্ৰথমটো মোবাইল ল'ব, তো সেইবাবে সি বহুতেই বেছি এক্সাইটেড। তো আমি প্ৰথম মোবাইল লওঁতে বহুতেই বেছি এক্সাইটেড হৈ আছিলোঁ। তো এতিয়া আমি ফাইনেলি আহি পালোঁ দোকান, তো ইও আহিছে আমাৰ লগত। তো এতিয়া আমি মোবাইল চাই আছোঁ আৰু তো মিলি পেলাই আমি গোটেইকেইটা মোবাইল চাই আছোঁ কি মোবাইল লোৱা যায়। তো এতিয়া ভাইটিৰ এটা মোবাইল পচন্দ হৈছে, এইটো Realme 14X। তো এইটো 6GB ৰেমৰ। তো ভালে লাগিছে, বেয়া লগা নাই। তো এইটো ল'ব। তো এইটো ফাইনেলি লৈ এতিয়া টেম্পাৰখন লগাই আছে। ই মানে টেম্পাৰখন লগাব পাৰে, তো সেইবাবে ই লগাই আছে আৰু। তো সি টেম্পাৰ লগোৱাটো ময়ো চাই আছোঁ, যিহেতু ময়ো এনে চাই আছোঁ আৰু। তো আমি সকলো বস্তু জীৱনত শিকিব লাগে, তো টেম্পাৰ লগোৱাটো শিকি আছোঁ আৰু কেতিয়া কামত দিয়ে কোনো ঠিক নাই না। তো সেইবাবে ময়ো চাই শিকি আছোঁ আৰু এনে কেনেকৈ টেম্পাৰখন লগাই আছে চাই আছোঁ তাকে ভালদৰে। তো টেম্পাৰ চেম্পাৰ লগাই তো এতিয়া ভাবিলোঁ এডাল হেডফোনৰ প্ৰয়োজন, তো যিহেতু সেইবাবে হেডফোন এডাল লৈ ল'লোঁ তাৰ বাবে। তো আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম। তো লগ পাই আছোঁ নেক্সট অন্য এটা মিনি ব্লগত।